বৰপেটা জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত শিক্ষা বিভাগৰ গীতাশ্ৰী লাচিত ডাঙৰীয়ানী, আমাৰ উন্নয়ন আয়ুক্ত সঞ্জীৱ শৰ্মা ডাঙৰীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল দাস ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱক শ্ৰীযুত অনিল কুমাৰ দাস ডাঙৰীয়া প্ৰমুখ্যে এই বৰনগৰ জ.R.P পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান অধ্যক্ষকে ধৰি শিক্ষকবৃন্দ, শিলাপাকৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, উপস্থিত সুধীবৃন্দ, মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আৰু দুয়োখন বিদ্যালয়ৰ পৰিয়াললৈ আজিৰ দিনটোত মই মোৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ যে অসম চৰকাৰৰ এক অভিলাষী আঁচনিৰ অধীনত এই দুয়োখন বিদ্যালয়ৰ নতুন ভৱন 7 কোটি টকাকৈ ব্যয় সাপেক্ষে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছোঁ। দুইদিনতে কাম আৰম্ভ। স্বাধীন ভাৰতবৰ্ষত ৰাজহুৱা শিক্ষা বা পাব্লিক এডুকেশ্যন ই অৱহেলিত হৈ আছে। ইয়াৰ কাৰণে চৰকাৰে যিমান পুঁজি ব্যয় কৰিব লাগে সিমান পুঁজি ব্যয় কৰা নাছিল। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল আৰু তেখেতে সৰ্বশিক্ষা অভিযান নামৰ এক অভিযান আৰম্ভ কৰিলে, যি অভিযানৰ অধীনত ভাৰতবৰ্ষৰ বিদ্যালয়সমূহক নতুন ৰুমত গঢ় দিয়া, আন্তঃগাঁথনি গঢ় দিয়া, শিক্ষকৰ ছাপোৰ্ট দিয়া, বিভিন্ন লজিষ্টিক ছাপোৰ্ট দিয়াৰ ব্যৱস্থা সৰ্বশিক্ষাৰ অধীনত কৰা হয়। 2009 চনত আহিল শিক্ষাৰ অধিকাৰ আইন। ভাৰতবৰ্ষই ঘোষণা কৰিলে প্ৰত্যেক শিশুৰ শিক্ষা লাভ কৰাটো এক সাংবিধানিক অধিকাৰ। এইটো কোনো সেৱা নহয়, সুযোগ নহয়, সুবিধা নহয়, ই শিশুৰ অধিকাৰ। আৰু সেই শিশুৰ অধিকাৰ আইন অনুযায়ী ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে 6 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈকে ছাত্ৰ ছাত্ৰীৰ সাৰ্বজনীন আৰু বিনামূলীয়া শিক্ষাৰ দায়িত্ব ৰাষ্ট্ৰই গ্ৰহণ কৰিলে। সেই সৰ্বশিক্ষা আজি সমগ্ৰ শিক্ষা নামেৰে তাৰ নামকৰণ কৰা হৈছে। আৰু এই সৰ্বশিক্ষাৰ অধীনত প্ৰাথমিক বিদ্যালয় ক্লাছ 8লৈকে আপাৰ প্ৰাইমেৰী, লোৱাৰ প্ৰাইমেৰী, তাত আমি আন্তঃগাঁথনি প্ৰদান কৰিছোঁ, শিক্ষক প্ৰদান কৰিছোঁ। আজি যে আমি ঠিকাভিত্তিক শিক্ষক শুনি থাকোঁ যে কণ্টেক্সুৱেল টিচাৰ, এই কণ্টেক্সুৱেল টিচাৰসকল হ'ল সৰ্বশিক্ষাৰ অধীনত। এটা সৰ্বশিক্ষা অভিযান সি চৰকাৰ নহয়, ই এটা ছ'চাইটি। যেনেকৈ আমাৰ নেশ্যনেল হেল্থ মিছন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ইও এটা মিছন, ছ'চাইটি। গতিকে এই ছ'চাইটিৰ অধীনত নিয়োজিত শিক্ষকসকলেই হ'ল কণ্টেক্সুৱেল টিচাৰ। শিক্ষকৰ ছাপোৰ্ট দিয়া, আন্তঃগাঁথনিৰ ছাপোৰ্ট দিয়াৰ লগে লগে এই প্ৰাথমিক পৰ্যায়ত ক্লাছ 1ৰ পৰা 8লৈকে মিড ডে মিল, ফ্ৰী ইউনিফৰ্ম, ফ্ৰী টেক্সট বুক, খেলাৰ সামগ্ৰী, বিভিন্ন শিকন সামগ্ৰী আদি চৰকাৰে প্ৰদান কৰি আহিছে। কিন্তু অসম চৰকাৰে সিদ্ধান্ত ল'লে, আজি আমি সিদ্ধান্ত ল'লোঁ যে এই সেৱা কেৱল আমি ক্লাছ 8তে আমি সীমাবদ্ধ কৰি নাৰাখোঁ, আমি 9, 10, 11, 12লৈকো সম্প্ৰসাৰিত কৰিম। সৰ্বশিক্ষাৰ অধীনত ক্লাছ 8লৈকে বিদ্যালয়সমূহে যিখিনি অনুদান